নমস্কাৰ, অন্য এটা ভিডিঅ'লৈ আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত অৱস্থিত মালিনী থান আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাবৰ কাৰণে যত্ন কৰিম। সমান্তৰালভাৱে মালিনী থানৰ লগত জড়িত ইতিহাস আৰু ইয়াৰ গুৰুত্ব আৰু প্ৰাসংগিকতা সন্দৰ্ভতো কিছু কথা ক'বৰ কাৰণে যত্ন কৰিম। মালিনী থান সাধাৰণতে ধ্বংসময় থকা এখন সৰু ঠাই। অৰুণাচল প্ৰদেশৰ চিয়াং জিলাত অৱস্থিত এই মালিনী থানত প্ৰতি বছৰে অসংখ্য পৰ্যটকে ইয়ালৈকে বিভিন্ন মনোকামনা লৈ তেওঁলোকে ইয়ালৈকে অহা দেখা যায় আৰু ইয়াৰ যি সাধাৰণ জনতা আছে, ইয়াৰ সাধাৰণ মানুহ আছে, তেওঁলোকৰ ভাষ্য অনুসৰি প্ৰতি বছৰে প্ৰায় লাখৰ ওপৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অসংখ্য ভক্ত ইয়ালৈকে অহা বুলি ইয়াৰ সাধাৰণ লোকেল মানুহবোৰে কোৱা শুনা যায়। এই থানৰ ধ্বংসাৱশেষসমূহে ইয়াক 1300-1400 শতিকাৰ কোনোবা এজন চুতীয়া ৰজাই নিৰ্মাণ কৰা বুলি প্ৰতীয়মান কৰিছে। মন্দিৰৰ শিলত উদ্ধাৰ হোৱা কিছুমান বিশেষ চিহ্ন পূৰ্বৰ চুতীয়া ৰাজ্যৰ অন্য ঠাই যেনে শদিয়াৰ তাম্ৰেশ্বৰী, বুঢ়াবুঢ়ী থান, নক্সা পৰ্বত আদিবোৰো মন্দিৰৰ ৱালবোৰত আপোনালোকে চালে দেখা যায় আৰু এইখিনিকে জিঅ'লজিকেল ছাৰ্ভে অফ ইণ্ডিয়াও তাক প্ৰতীয়মান কৰাইছে। মালিনী থানত প্ৰধানতঃ দেৱী দুৰ্গা আৰু শিৱৰ নামৰ উপাসনা কৰা হয়। এই থান 1300-1400 শতিকাৰ মাজত চুতীয়া ৰজাসকলে নিৰ্মাণ কৰা বুলি জনা যায়। এই থানৰ লগত কৃষ্ণ আৰু ৰুক্মিণীৰ নাম জড়িত হৈ আছে আৰু কৃষ্ণ আৰু ৰুক্মিণীৰ নাম জড়িত হৈ থকাৰ মূল কাৰণ হ'ল কৃষ্ণ আৰু ৰুক্মিণীৰ বিবাহৰ পিছত প্ৰথমবাৰলৈ এই ঠাইলৈ আহে আৰু তেতিয়াৰ পাৰ্বতীয়ে এজনী মালিনীৰ ৰূপত তেওঁলোকক সেৱা কৰে। তেতিয়াৰ পৰা এই ঠাইৰ নাম মালিনী হয় আৰু পিছলৈকে মালিনী থান হিচাপে পৰিগণিত হয়। অৰুণাচল প্ৰদেশত ইয়াৰ উপৰিও প্ৰায় 5খনতকৈ অধিক মালিনী থান আছে। ইয়াৰ প্ৰাকৃতিক প্ৰাচুৰ্যতাটো খুব সুন্দৰ আৰু প্ৰাকৃতিক প্ৰাচুৰ্যতাটো খুব মনোমোহা। খনন কাৰ্যৰ ফলত মালিনী থান মন্দিৰৰ 3টা গৃহ উদ্ধাৰ হৈছিল। ইয়াৰ ভিতৰত 2টা মুখ্য গৃহ মন্দিৰৰ ফলত অৱস্থিত আৰু তৃতীয়টো সেই স্থলৰ পৰা উত্তৰ পশ্চিম দিশত অৱস্থিত হৈ আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো চাই থকাৰ লগে লগে আপোনালোকে সমগ্ৰ ইয়াৰ পৰিৱেশটো গম পাব আৰু ইয়াৰ আমি গোটেই পৰিৱেশটো দেখুৱাবৰ কাৰণে যত্ন কৰিম। ইয়াৰ ওপৰলৈকেও যাম, পাহাৰৰ একদম ওপৰলৈকে যাম, তাৰ গোটেই সমস্ত পৰিৱেশটো দেখুৱাবৰ কাৰণে যত্ন কৰিম। মালিনী থানৰ ঐতিহাসিক গুৰুত্ব এইকাৰণেই যে হাবিতলীয়া অনাৰ্য অধ্যুষিত অঞ্চলত আৰ্য সংস্কৃতিৰ ধ্বজাবাহী এটা মন্দিৰ অৱস্থিত।